কল্পনা কৰকচোন, আপুনি 20 বছৰ ধৰি দিন ৰাত একাকাৰ কৰি পঢ়িলে, লাখ লাখ টকা টিউচন আৰু কলেজৰ ফিজত খৰচ কৰিলে, কিন্তু শেষত যেতিয়া হাতত এটা ডিগ্ৰী লৈ ওলাই আহিল, তেতিয়া গম পালে যে সেই ডিগ্ৰীটোৰ বজাৰত মূল্য মাত্ৰ 15,000 টকা। আচৰিত নহ'ব, এয়া আজিৰ ভাৰতৰ কোটি কোটি যুৱক যুৱতীৰ সঁচা কাহিনী। কিন্তু ভুলটো ক'ত হ'ল বাৰু? আমাক স্কুল কলেজে কিয় কেতিয়াও এই সত্যটো জানিবলৈ নিদিলে? আহক আজি কোনো ধৰণৰ মুখা নিপিন্ধাকৈ আমাৰ মগজুত সুমুৱাই দিয়া এই এডুকেশ্যন ট্ৰেপ বা শিক্ষাৰ ফানখনৰ বিষয়ে বিতংভাৱে আলোচনা। আজি 2026 চন। পৃথিৱীখন চকুৰ প্ৰচাৰতে সলনি হৈ গৈছে। যি সময়ত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI আৰু ChatGPTয়ে মানুহৰ জটিলতকৈ জটিল কামবোৰ 1 ছেকেণ্ডতে কৰি দিছে, এই সময়ত আমাৰ ক্লাছৰুমবোৰত আজিও পুৰণি নিয়ম কিছুমানেই চলি আছে। আজিও প্ৰতিযোগিতা চলিছে, কোনে আটাইতকৈ বেছি কিতাপৰ পৃষ্ঠা মুখস্থ কৰিব পাৰে, কোনে পৰীক্ষাত কিতাপৰ উত্তৰটো হুবহু লিখিব পাৰে। কম্পিউটাৰটোৱে যিটো তথ্য 1 ক্লিকতে উলিয়াব পাৰে, সেই একেটা তথ্যকে মনত ৰাখিবলৈ আমাৰ ল'ৰা ছোৱালীক বাধ্য কৰোৱা হৈছে। এয়া শিক্ষা নহয়, ইয়াক কোৱা হয় মগজুৰ দাসত্ব, মেণ্টেল স্লেভাৰী। আমি গণিতৰ কঠিন ফৰ্মুলা শিকিলোঁ, বুৰঞ্জীৰ পুৰণি যুদ্ধৰ তাৰিখবোৰ মনত ৰাখিলোঁ, কিন্তু স্কুল বা কলেজে আমাক আটাইতকৈ গুৰুত্বপূৰ্ণ 3টা কথা কেতিয়াও নিশিকালে। তাৰে প্ৰথম কথাটো হৈছে মানি মেনেজমেণ্ট, ফিনেন্সিয়েল লিটাৰেচি। হয়, টকা কেনেকৈ উপাৰ্জন কৰিব লাগে, ক্ৰেডিট কাৰ্ড বা EMI ফাণ্ডৰ পৰা কেনেকৈ বাচিব লাগে, আৰু ডিপ্ৰেচিয়েটিং এছেট, যিবোৰ বস্তুৰ দাম সময়ৰ লগত কমি যায়, যেনে আইফোন বা গাড়ী, এইবোৰ কিনিবলৈ যে লোন কিয় ল'ব নালাগে, এইবোৰ কথা কোনো এখন স্কুলত শিকোৱা নহয়। দ্বিতীয়তে হৈছে কমিউনিকেশ্যন স্কিল, ইণ্টাৰভিউ বৰ্ডত বহি কেনেকৈ আত্মবিশ্বাসেৰে কথা ক'ব, নিজৰ আইডিয়া কেনেকৈ লোকৰ সন্মুখত দাঙি ধৰিব, এইবোৰ আমাক কোনোৱে নিশিকালে। আৰু তৃতীয় কথাটো হৈছে কি, ফেইলাৰ হেণ্ডলিং, ইমোচনেল ৰেজিলেন্স বুলি যাক কোৱা হয়। জীৱনত হাৰি গ'লে বা ফেইল হ'লে মানসিক চাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, ডিপ্ৰেশ্যনৰ পৰা কেনেকৈ ওলাই আহিব লাগে, তাৰো কোনো ক্লাছ দিয়া নহয়। ফলস্বৰূপে ল'ৰা ছোৱালীয়ে 95% নম্বৰ লৈ পাছ কৰেতো ঠিকেই, কিন্তু জীৱনৰ সৰু সৰু সমস্যাবোৰৰ সন্মুখত তেওঁলোক 100% ফেইল হয়। তেন্তে আচল সমাধানটো কি? আহক আজিৰ বিশ্লেষণত আমি আলোচনা কৰোঁ সমাধানৰ বিষয়ে। আমি কেনেকৈ নিজক বা নিজৰ সন্তানক এই ফাণ্ডৰ পৰা উলিয়াই আনিব পাৰিম। ইয়াৰ বাবে আমি 4টা ডাঙৰ পদক্ষেপ ল'ব লাগিব। প্ৰথম পদক্ষেপটো হৈছে ডিগ্ৰী ফাৰ্ষ্ট যি মানসিকতা আমি লৈ চলি আহিছোঁ, এই মানসিকতা সলাই স্কিল ফাৰ্ষ্ট মানসিকতা আঁকোৱালিব লাগিব। আজিকালি ডাঙৰ ডাঙৰ টেক কোম্পানী যেনে গুগল, মাইক্ৰছফ্ট বা বহুতো ভাৰতীয় ষ্টাৰ্টআপে চাকৰি দিওঁতেই কাৰো ডিগ্ৰী নাচায়, তেওঁলোকে চায় আপুনি কামটো কিমান ভালকৈ জানে। গতিকে কেৱল কলেজৰ ওপৰত নিৰ্ভৰ নকৰি আজিৰ যুগৰ স্কিল যেনে ভিডিঅ' এডিটিং, ডিজিটেল মাৰ্কেটিং, কোডিং, এইবোৰ শিকাটো বাধ্যতামূলক কৰিব লাগে আমাৰ বিদ্যালয়সমূহ। দ্বিতীয়তে ফ্ৰী ইণ্টাৰনেট ৰিচোৰ্চৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। সমাধান আমাৰ হাততে আছে। যিটো স্মাৰ্টফোনত আমি ৰিলছ চাই সময় নষ্ট কৰিছোঁ, সেই একেটা ফোনতেই ইউটিউব, কৰ্চেৰা বা স্বয়ম আদি প্লেটফৰ্মসমূহত পৃথিৱীৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ কৰ্চসমূহ সম্পূৰ্ণ ফ্ৰীত উপলব্ধ আছে। পিতৃ মাতৃ আৰু ছাত্ৰ ছাত্ৰীসকলে এইবোৰৰ সহায় ল'ব লাগিব। তৃতীয়তে হৈছে নতুন শিক্ষানীতি অৰ্থাৎ NEPৰ প্ৰয়োগ। ভাৰত চৰকাৰৰ নতুন শিক্ষানীতিত অৰ্থাৎ নিউ এডুকেশ্যন পলিচিত 6ষ্ঠ শ্ৰেণীৰ পৰাই ভোকেশ্যনেল ট্ৰেইনিং বা কাৰিকৰী শিক্ষাৰ কথা কোৱা হৈছে। আমাৰ স্কুল আৰু কলেজসমূহে এই নীতি কেৱল কাগজতে আবদ্ধ নাৰাখি প্ৰেক্টিকেল ফিল্ডত অতি সোনকালে প্ৰয়োগ কৰিব লাগিব। চতুৰ্থতে হৈছে ঘৰুৱা পৰিৱেশৰ সলনি। হয়, আটাইতকৈ ডাঙৰ সমাধানটো আমাৰ ঘৰৰ পৰা আৰম্ভ হ'ব লাগিব। পিতৃ মাতৃসকলে ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ লগত নিজৰ সন্তানৰ নম্বৰৰ তুলনা কৰাটো বন্ধ কৰিব লাগিব। সন্তানক সোধক, আজি তুমি কি শিকিলা? এইটো নুসুধিব যে আজি পৰীক্ষাত কিমান নম্বৰ পালা। আহক আমি এতিয়া 5 নম্বৰ সমাধানটোৰ কথা আলোচনা কৰোঁ। ইয়াতে আমি উল্লেখ কৰিম ডিগ্ৰী বনাম স্কিলৰ কথা। মনত ৰাখিব, আজি এজন সাধাৰণ গ্ৰেজুৱেট ল'ৰাই মাহে 15,000 পৰা 20,000 টকাৰ চাকৰিৰ বাবে দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে। অথচ একেটা সময়তেই কোনো ডাঙৰ ডিগ্ৰী নোহোৱা এজন দক্ষ 18-20 বছৰীয়া ল'ৰাই ঘৰত বহিয়েই নিজৰ দক্ষতা ব্যৱহাৰ কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। এয়া কোনো যাদু নহয়, এয়াই হৈছে বৰ্তমান যুগৰ ইকনমি। শেষত কেৱল ইয়াকেই কম, কাগজৰ এটা টুকুৰাই বা মাৰ্কশ্বিটে আপোনাৰ বা আপোনাৰ সন্তানৰ ভৱিষ্যত ঠিক কৰিব নোৱাৰে, তেওঁলোকৰ যোগ্যতাইহে কৰিব। যিদিনা আমি সন্তানৰ নম্বৰতকৈ তেওঁলোকৰ ক্ৰিয়েটিভিটি আৰু স্কিলৰ ওপৰত বেছি গৰ্ব কৰিবলৈ শিকিম, সেইদিনাই আমাৰ সমাজ আৰু দেশ সলনি হ'ব। আপুনি এই শিক্ষা ব্যৱস্থাৰ যিটো ট্ৰেপ চলি আছে তাৰ পৰা বাচিবলৈ কি কৰাৰ কথা ভাবিছে? কমেণ্ট কৰি নিশ্চয় জনাব।